ফাইনেলি ফ্ৰেণ্ডছ আমাৰ বক্স লোৱা হৈ গ'ল। ইয়াত দাদা দোকান ইয়াত তিতাবৰ চাৰিআলিত আছে। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই। আজি মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আহি পালে মাঘৰ বিহু, আৰু মাঘৰ বিহু যিহেতু খৰি খেৰ যোগাৰ কৰা, পিঠা পনা যোগাৰ কৰা, এইবিলাক সময় আহি পালে। খেতিৰ দিনৰ পৰা মৰণা চৰণাবিলাক মাৰি আজৰি হয় মানুহৰ খুব এটা মানে ভাল দিন বিহু বুলিলে আমাৰ অসমীয়া সমাজৰ। লৈ সৰুকৈ এটা ভিডিঅ' দিওঁ বুলি ভাবিছোঁ। ত' ব'লক ভিডিঅ'টো বাকীখিনি আমি দেখাই যাওঁ। গছ কাটিলে অথনি দেখাই দিম বাৰু। আমাৰ কাটিলে গছ আৰু আমি দুটাই টানিছিলোঁ, সেইটো ক্লিপ আপোনালোকক দি দিছোঁ। আৰু লগতে এতিয়া আমি ধুনীয়াকৈ খৰিবিলাক কাটি শুকুৱাব লাগিব, কাৰণ পিঠা পুৰিবলৈ আছে আৰু এটা মেজি বনাম। তাৰপাছত ইয়াতে আদৰাতে ভেলাঘৰটো বনাম আৰু সেইখিনিও দেখাম বাৰু। মানে সৰু সুৰাকৈ আয়োজন কৰিবলৈ আমি আগবাঢ়িছোঁ। আনে কি তইতো ঘৰলৈ যাবি এতিয়া? কি বিহু এতিয়া নহ'ব নেকি? ঘৰত হ'ব ন? মানে অকণমান লাজ কৰি আৰু ধৰি লওক মই ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁহে, এতিয়া অকণমান মানে মিহি মিহিকৈ লাজ এটা আছে। আৰু লাহে লাহে যেতিয়া ভিডিঅ'বিলাক কণ্টিনিউ কৰিবলৈ বিচাৰিম, চেষ্টা কৰিম, তেতিয়া আপোনাৰ হয়তো তেতিয়া মানে কি এইবিলাক চবৰে আঁতৰিব। ভিডিঅ'টো প্ৰথম আৰম্ভ কৰোঁতে চবৰে চাগে তেনেকুৱাই হয়। তো ফ্ৰেণ্ডছ, খৰি কাটি কাটি আমনি লাগি গ'ল আৰু এতিয়া আমাৰ চাহ খোৱা পৰ্ব। আৰু এইফালে লাগিছে আমাৰ দলপটো কেনেকুৱা লাগিছে বাৰু। আৰু লগতে আজি মানে নতুন এটা বস্তু আনিবলৈ গৈ আছোঁ। বস্তুটো কি হয়তো থাম্বনেইল দেখি গম পাইছে। আমি গৈ আছোঁ একদম দোকানত যিটো বস্তু আনিবলৈ গৈছোঁ সেই দোকানত মানে চিধা চিধিকৈ ক'বলৈ গ'লে আমি এটা হোম থিয়েটাৰ আনিম বুলি গৈ আছোঁ। হোম থিয়েটাৰ মানে ডিজে হয় গ'লে বাৰু বেছি এমাউণ্টত নহয় মানে, হ'লেও গৈ আছোঁ। ৰূপমো গুচি আহিছে। ৰূপম ফ্ৰেণ্ডছ অলপ দেখিবলৈ মন গ'ল। মানে এই দেখিছে আমাৰ তিতাবৰ এৰিয়াটোৰ মানে এইডোখন হ'ল আপোনাৰ খেতি ফাৰ্ম, আৰু এই জেগাডোখৰ মোক খুব ভাল লাগে। বুজিছে, বেলি মানে ডুবিবলৈ হৈছে আৰু এই টাইমটোত বহুত ভাল লাগে এই জেগাডোখৰ। আৰু এইটো হ'ল আপোনাৰ তিতাবৰ এৰিয়াটো খেতি ফাৰ্ম। আপোনালোকে যিখিনি ওচৰে পাঁজৰে মানুহ সেইখিনিয়ে হয়তো গম পায়েই, তিতাবৰ কৃষি কেন্দ্ৰ বুলিলে প্ৰায় মানুহে জানেই। আৰু এইটোৱে হৈছে মানে এইটো 100 পুৰা মাটি একেলগে আপোনাৰ ধৰক গোটেই এৰিয়াটোত মানে 100 পুৰা আছে বুলি কোৱা শুনিছোঁ, কিন্তু ইমান নাজানো আৰু। হ'লেও এতিয়া ইয়াত ধানখিনি দায় হৈ গ'ল নহয়, মানে এতিয়া আকৌ নেক্সট ইয়াত খেতি কৰিব। এয়া চব মাটি চহাই মেলি ৰেডি কৰি দিছোঁ চব। আমাৰ মানে ধান খেতি হৈছে, ইয়াত মাটি চহালে ধৰি লওক। চব গাড়ী এখন গ'লে মানে ৰাস্তাৰ অৱস্থাটো কি হৈ যায় চব, ধূলি ধূলি হৈ যায় গোটেই ৰাস্তা, ধূলি ধূলি। মানে গাড়ী চলাবলৈ বিনা হেলমেটত অসুবিধা হয়, চকু পূৰা জাল মাৰি ধৰে আৰু ধূলিবিলাকে। তিতাবৰ কৃষি কেন্দ্ৰ গেটখন এইখন, এয়া হ'ল তিতাবৰ কৃষি কেন্দ্ৰ। ফাইনেলি ফ্ৰেণ্ডছ আমাৰ বক্স লোৱা হৈ গ'ল। ইয়াতে ল'লোঁ এযোৰ। দাদা দোকান ইয়াত তিতাবৰ চাৰিআলিত আছে। ইয়াত ডাঙৰ ডাঙৰ বক্সো আছে, বহুত ডাঙৰ ডাঙৰ বক্স আছে। এই ইয়াৰ দোকানৰ নামটো কিবা আছে? বিআৰ ইলেক্ট্ৰিকেল। আপোনালোকে তিতাবলৈ আহিলে ইয়াত বিআৰ ইলেক্ট্ৰিকেলত খুব ধুনীয়া ধুনীয়া বস্তু, মানে ভাল কম ৰেটত ভাল বস্তু দাদাহঁতে দিয়ে। আহিব পাৰিব। খাদিম জোতা দোকান আছে, তাতে আপোনালোকে ভাল ব্ৰেণ্ডৰ মানে বস্তু পাব। এই দাদা ইমানখিনি আগবঢ়াই দিলে দাদা, থেংক ইউ দেই। তো এতিয়া ব'লক ঘৰত আপোনালোকক চাউণ্ডটো শুনাই আছোঁ। তো গাইছ মানে কালি শেষ নহ'লেগৈ খৰি নি আজি আকৌ আহি গ'লোঁ। এয়া দেখিছে নদী পাৰত আৰু দেখিছে কিমান ধুনীয়া এটা পৰিৱেশ। আজি আৰু এজন ভাইটি অহা নাই আমাৰ লগত। এখন দেখিছে এখন ফিচাৰী। অ' মাই গড, প্ৰায় পানী। আৰু
এই নদীখন গৈ পেলাই কাকডোঙা নদীত পৰিছেগৈ আৰু এইফালৰ পৰা আহিছে ইপমীয়া চৰাইপানী এইফালৰ পৰা আহিছে আৰু এইফালে গৈ পৰিছেগৈ কাকডোঙা আৰু এতিয়া আমি পুৰা জংঘল ভাঙি আহি আছোঁ তো মানে গছ এনেকৈ গহৰা গজা বুলি কয় গহৰা গজা গছ মানে ঢেৰ তাৰে যেনিবা এজোপা আমি দিছোঁ যাতে আকৌ পাছত ডাল পাতবোৰ ধুনীয়াকৈ ওলায় গছজোপাত এনেকুৱা হিচাপত কাটিছোঁ ইয়াত দেখিছে এইজোপাটো ইয়াত ডাল এটা ৰাখি থৈছোঁ আৰু বাকী ডালখিনি আমি কাটি লৈ যাম এই পাতটো যেতিয়া এই পাতটো খাৰা হৈ আছে নহয় এইটো যদি আমি চুই দিওঁ এইটো চক কি অৱস্থা এইটো চক পাতটো মানে নিজে জাপ খাই যায় চুই দিলে আমি এনেই লাজুকী বন বুলি কওঁ বাকী আপোনালোকে কি বুলি কয় জনাবচোন ইমান ধুনীয়া তো ফ্ৰেণ্ডছ কালি আমি এইটো মোবাইল ষ্টেণ্ড বনাই লৈছিলোঁ আজি এইটো মোবাইল ষ্টেণ্ডটা আকৌ আমি বহাই লওঁ হেল্ল' গাইজ আজি নেক্সট মৰ্ণিং বুলি আকৌ আমি আহিছোঁ ওলাই আজিও এইকেইটালৈ আনিমগৈ কাৰণ এইকেইদিন অলপ আনি আছোঁ আজি আকৌ ওলাই আহিছোঁ মানে শুই থাকোঁতে সিহঁতি চিঞৰি উঠাইছেহি এতিয়া আকৌ মৰ্ণিং গৈ পাৰত সেইফালে যাব লাগিব সেইফালে গৈ লৈ আহোঁ আজি চাওঁ চেষ্টা কৰোঁ আজি শেষ কৰিব পাৰোঁ নোৱাৰোঁ তাৰপিছত খৰিখিনি আকৌ ফালিবলৈ আছে ফালি মেলি ৰেডি কৰিব লাগিব তো তেতিয়াহে মেজ দিনাখনলৈ শুকাই থাকিব হ'লেও অলপ শুকাই থাকিলে মানে বেছি ভাল জ্বলা তো ফ্ৰেণ্ডছ আমাৰ খানা ৰেডি হৈ গ'ল আৰু এতিয়া আমি খাবলৈ লৈছোঁ লগতে মানে কি হয় আমাৰ চবেই ধৰি লওক মাংস চবৰে নচলে যিহেতু এইকাৰণে আপোনাৰ মাছটো অনা হ'ল দিনত আৰু ৰাতিলৈ মাংস ব্ৰইলাৰ গাহৰি তেনেকৈ আনি থোৱা আছে কিন্তু মই তাৰ মাজতে গাহৰি দুপিচ মানে আমি যিজনে গাহৰি খাওঁ সেইকেইজনে গাহৰি দুপিচ পুৰি লৈছোঁ আৰু খানাটো এনেকৈয়ে খালোঁ আৰু বিহুৰ দিনাখন ফূৰ্তি কৰিলোঁ তেনেকৈ তাৰপিছত ৰাতিলৈ আকৌ মেজি ৰখিবলগীয়া হ'ব সেইখিনি অলপ দেখাম ব'লক ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক চ' গাইছ আমাৰ বেটি পূৰা ফূৰ্তি মানে আৰু ভণ্টিহেঁতি পূৰা মানে খোৱাত ব্যস্ত ইয়াৰ পিছৰ সময়খনত চবেই নাছিলোঁ কিন্তু এইকেইটা ক্লিপ দিব নোৱাৰিলোঁ তো এনেকৈ ৰাতিটো পাৰ হ'ল আৰু এতিয়া আমি মেজি জ্বলাবলৈ আৰম্ভ কৰি দিলোঁ এনেকৈ মানে
ভিডিঅ'টো ইমানেই আছিল আৰু আশা কৰিছোঁ অনাগত দিনবোৰ মংগলময় হওক, মনৰ আশাবিলাক পূৰণ হওক, তাৰে কামনা বিচাৰি আজিলৈ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, লগতে কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে। যদি নতুনকৈ মোৰ চেনেলটোলৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ধন্যবাদ, বাই বাই, জয় আই অসম।